SAKORI ছাৰ চাকৰিটো হ'বনে এইবাৰ বহুত সপোন লৈ আহো ছাৰ আপুনি নুবুজিব ছাৰ আমাৰ ব্যথা ভৰা কাহিনী ঘৰৰ চালিখন ঠিক কৰিবলৈ থোৱা পইচা কেইটা চিটি বাছৰ ভাড়া দিওঁতে শেষ হ'ল ছাৰ চাকৰিটো হ'বনে এইবাৰ গধূলি উভতি যাওঁতে মায়ে সদায় সোধে কামটো হ'লনে মাক কেনেকৈ বুজাও ছাৰ আপোনাক সন্তুষ্ট কৰিবলৈ আমাৰ হাতত সিমানখিনি পইচা নাই যিমানখিনিত আপুনি সন্তুষ্ট কোনোবাখন কিতাপত পঢ়িছিলোঁ যিটো কামত ইণ্টাৰভিউ দিবলৈ যোৱা ইণ্টাৰভিউৰ আগত সেইটোৱে লক্ষ্য বুলি ক'ব লাগে সঁচা অৰ্থত ক'বলৈ গ'লে সেইটোৱে লক্ষ্য নহয় ছাৰ আমাৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ দেউতাই আৰু নোৱাৰা হৈছে বহুত প্ৰয়োজন ছাৰ চাকৰি এটাৰ 10 জনৰ ওপৰত কাম কৰাৰ সপোন নেদেখোঁ ছাৰ 10 জনৰ তলত হ'লেও হ'ব বহুত প্ৰয়োজন ছাৰ চাকৰি এটাৰ ছাৰ চাকৰিটো হ'বনে এইবাৰ